ফুটপাথত দোকানখন দি কোনোমতে চলি আছিলোঁ, এতিয়াতো সেইখনো উঠাই দিলে। আৰু আপুনি ভবাৰ দৰে একো হ'ব নোৱাৰে। তাতে মই এজনী ডিভোৰ্চী। মানুহে আপোনাক কি বুলি ভাবিব? মই ক'ৰবাত পাইছিলোঁ মানুহে বোলে দিনটোত প্ৰায় 5,000টা কথা ভাবে। তাৰে যেনিবা 2টা কথা মোৰ বিষয়ে বেয়াই ভাবিলে। ভাবিব দিয়া। আৰু এটা প্ৰব্লেম আছে। কি? বাচ্ছা চাচ্ছা নাইতো? কিয়? থাকিলে কিবা প্ৰব্লেম আছে নেকি? তেনেকুৱা একো নহয়, কোৱাচোন। মই মাক এৰি থাকিব নোৱাৰোঁ। মই বাকী জীৱনটো মাৰ লগতে এনেকৈ কটাম বুলি ভাবিছোঁ। আচ্ছা, সেইটো কথা। ন' প্ৰব্লেম। মোৰ 4 BHK ফ্লেট। এটা ৰুম যদি মাক দি দিওঁ, বাকী 3টা ৰুম আমাৰ কাৰণে হৈ যাব। ভাবিলেই চব হৈ নাযায়তো। তেনেকুৱা হ'লে চিক্ৰেট মাণ্ডাৰ দৰে বিউটি ব্ৰেণ্ড এটা মই অসমৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ হয়। ঠিক আছে, যাওঁ মই তেন্তে। ৰ'ব, কি কৰিছে? মানে চাই আছে।